সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ বাবুল চলে আজি কেইদিনমান হ'ল নিয়মীয়াকৈ ভিডিঅ' দিব পৰা নাই তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী মই এজন শিক্ষাৰ্থী সেইবাবে শিক্ষাৰ লগত জড়িত হৈ থকাৰ বাবে ভিডিঅ'বোৰ দিব পৰা নাই কলেজ ৰেগুলাৰ গৈ আছো বাবে সো আজি ভাবিছো আজিৰ পৰা আৰু আকৌ ৰেগুলাৰকৈ ভিডিঅ' দিবৰ চেষ্টা কৰিম আপোনালোকো আমাৰ লগত সংযুক্ত হৈ থাকক আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ বিষয়ে 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন ধুদৰালি কোনে নিৰ্মাণ কৰিছিল এটো অতি গুৰুত্বপূৰ্ণ অসম বুৰঞ্জীৰ প্ৰশ্ন এটো প্ৰশ্ন কেইবাটা পৰীক্ষাটো আহিছে ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহ 1687 চনত নিৰ্মাণ কৰা হৈছিল ধুদৰালি 2 নম্বৰ প্ৰশ্ন অসমৰ ৰাজধানী শিৱসাগৰ অৰ্থাৎ ৰংপুৰ নামেৰে পুৰণি কালত জনাজাত জোৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব 1794 চনত স্থানান্তৰ কৰা হয় 3 নম্বৰ প্ৰশ্ন আহোমসকল অসমলৈ কেতিয়া আহিছিল এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাতে আহে ইয়াৰ উত্তৰ হ'ব 1228 চনত 4 নম্বৰ প্ৰশ্ন আহোমসকলে প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল অৰ্থাৎ প্ৰথম ক'ত বসতি স্থান কৰিছিল ইয়াৰ উত্তৰ হ'ব চৰাইদেউ 1253 চনত 5 নম্বৰ প্ৰশ্ন অসম কেতিয়া ইংৰাজৰ অধীন হয় অসম কেতিয়া ইংৰাজৰ অধীন হয় ইয়াৰ উত্তৰ হ'ব 1826 ইয়াৰ মূল বিশেষত্ব হ'ল এই আন্দাবু সন্ধিৰ জৰিয়তে অসম ইংৰাজৰ হাতলৈ যায় 6 নম্বৰ প্ৰশ্ন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব গোমধৰ কোঁৱৰ প্ৰথমজন ব্যক্তি 7 নম্বৰ প্ৰশ্ন অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল ইয়াৰ উত্তৰ হ'ব লীলাধৰ বৰুৱা ইয়াত দাগ হৈ আছে ভাগ হ'ব লাগে একচুয়ালি এটো শুধৰাই ল'ব আপোনালোকে 8 নম্বৰ প্ৰশ্ন অসম বুৰঞ্জীত শুক্লধ্বজ সিংহ কি নামেৰে জনা যায় অসম বুৰঞ্জীত ইয়াৰ উত্তৰ হ'ব চিলাৰাই নামেৰে জনা যায় অৰ্থাৎ চিলাৰাই অন্য এটা নাম হ'ল শুক্লধ্বজ 9 নম্বৰ প্ৰশ্ন অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব হিউয়েন চাং 10 নম্বৰ প্ৰশ্ন শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল শৰাইঘাটৰ দলং ইয়াৰ উত্তৰ হ'ব 1962 চনত 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰিছিল 11 নম্বৰ প্ৰশ্ন পথৰুঘাটৰ কৃষক বিদ্ৰোহ অসমৰ কোনখন ঠাইত অৱস্থিত এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব দৰং পথৰুঘাটৰ ৰণ 1894 চনৰ 28 জানুৱাৰীত হৈছিল 12 নম্বৰ প্ৰশ্ন আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল ইয়াৰ উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা 13 নম্বৰ প্ৰশ্ন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল ইয়াৰ উত্তৰ হ'ব সুদাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম 14 নম্বৰ প্ৰশ্ন মূলা গাভৰু কাৰ পত্নী আছিল ইয়াৰ উত্তৰ হ'ব ফ্ৰাচেন মুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু 15 নম্বৰ প্ৰশ্ন মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহৰ দিনত গদাধৰ সিংহ 16 নম্বৰ প্ৰশ্ন মিৰ্জুমলৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল মিৰ্জুমলৰ লগত ইয়াৰ উত্তৰ হ'ব চিহাবুদ্দিন তালিচ মিৰ্জুমলৰ লগত অসম ভ্ৰমণ কৰিবলৈ আহিছিল 17 নম্বৰ প্ৰশ্ন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল এই প্ৰশ্ন বাৰে বাৰে আহিয়ে থাকে ইয়াৰ উত্তৰ হ'ব 17 বাৰ মোগলে অসম 17 বাৰ আক্ৰমণ কৰিছিল 18 নম্বৰ প্ৰশ্ন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে চাব পাৰে বহুতো পৰীক্ষাত আহিছে ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলি ইয়াত অসমীয়াৰ অনুবাদক কোন ৰামায়ণৰ অনুবাদক কোন তেনেকৈ আহিব পাৰে 19 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব 1935 চনত ইয়াৰ পৰিচালক আৰু প্ৰযোজনা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 20 নম্বৰ প্ৰশ্ন হিউয়েন চাং অসমলৈ কাৰ দিনত আহিছিল এই প্ৰশ্নটোৰ উত্তৰ আমি আপোনালোকৰ পৰা আশা কৰিছোঁ কমেন্ট বক্স খালি আছে কমেন্ট বক্সত আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব নোৱাৰিলেও একো নাই আপোনালোকে যি পাৰে উত্তৰটো দিব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ ভিডিও আছিল আমাৰ ইমানেই যদি ভিডিওটো ভাল পালে তেনে লাইক কমেন্ট আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ